অসমৰ অভিনেতা কিশোৰ দাস বৰ্তমান অসুস্থ সকলোৱে জানে আৰু উন্নত চিকিৎসাৰ কাৰণে আজি বিয়লি মুম্বাইলৈ নিয়া হয় মুম্বাই প্ৰিন্স চাৰ্লি হস্পিটাললৈ নিয়া হয় আৰু এইখিনি সময়তে তেওঁৰ গাৰ্লফ্ৰেণ্ডজনীয়ে ভাৱনা চৌধুৰীয়ে সকলোকে অনুৰোধ জনাইছে কিনো অনুৰোধ জনাইছে বলকচোন এবাৰ শুনি লওঁ ভাৱনা চৌধুৰীয়ে কৈছে আপোনালোকৰ মৰমৰ কিশোৰ দাস বৰ্তমান শৰীৰ অসুস্থ হৈ আছে আৰু তাৰ শৰীৰ সুস্থ যাতে অতি সোনকালে হয় তাৰ বাবে আপোনালোকৰ আশীৰ্বাদৰ খুব প্ৰয়োজন সেইবাবে সকলোৱে যাতে তাক আশীৰ্বাদ কৰে আমাৰ সকলোৰে মাজত আহিবলৈ যাতে সোনকালে শৰীৰ সুস্থ হৈ উঠে তাকে কামনা কৰিলোঁ আৰু ভাৱনা চৌধুৰীয়ে এনেদৰে সকলোৰে ওচৰত আশীৰ্বাদ বিচাৰিছে কিশোৰ দাসৰ কাৰণে আৰু আমি সকলোৱেও আশীৰ্বাদ কৰিলোঁ যাতে কিশোৰ দাসে সোনকালে সুস্থ হৈ উঠিব পাৰে আৰু সোনকালে আমাৰ মাজলৈ ঘূৰি আহে আজিলৈ আহিছোঁ